তোমালে মৰম নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ ইউটিউব চেনেলটোলৈ আৰু আপোনালোকে চাই আমাৰ লখিমপুৰ চেন্নাই কমলাপুৰ মহাবিদ্যালয়ৰ উদ্যোগ বিজ্ঞান বিভাগৰ এক্সপেৰিমেণ্ট আৰম্ভ হ'ব গৈ আছে। আপোনালোকে আমাৰ সকলো পৰিৱেশ দেখাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে। নমস্কাৰ বন্ধুসকল, আজি আমাৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ নৱাগত সাদৰণি সভা। এয়ে আজি পুৱাতে এই বিভাগীয় কক্ষটোক চাপাই অভিযান ও শ্ৰেণী কক্ষক প্ৰেক্ষাগৃহলৈ ৰূপান্তৰণত হাত দিলোঁ। প্ৰায় আৰম্ভণিতে কোনো অহপাতি নতুবা জ্যেষ্ঠ কেইজনৰ অনুপস্থিতিত অন্ততঃ ক্ৰমান্বয়ে কক্ষটো বেলুন আৰু বেনাৰ আজি উলিয়াইছিলোঁ। আৰু ইয়াৰ পাছতেই নৱাগতসকলক আদৰণি জনাবলৈ কৃষ্ণচূড়া পাতৰ ডালেৰে মালা প্ৰস্তুত কৰাত আমাৰ জ্যেষ্ঠ বাইদেউসকলে আৰু আমাৰ সহপাঠী ডেইজি শিৱানীকে ধৰি বহুকেইজনে মালা বনোৱাত হাত দিছিল। ইয়াৰ উপৰি কৃষ্ণচূড়াৰ মালাৰ প্ৰস্তুত কৰাৰ উপৰিও মোৰ বন্ধু ভৱেশ, প্ৰজ্ঞান প্ৰতিম আৰু বিশ্বজিৎ দাসকে ধৰি নৱাগতসকলক এটি কলমৰ পেকিং কলমেৰে উপহাৰ দিবলৈ কলমৰ পেকিং কৰা হৈছিলে। আৰু পক্ষত বন্ধু বিশ্বজিৎ দাসৰ সৈতে কিছুমান টপিক আকস্মিক বক্তৃতাৰ দৰে অনুষ্ঠানটোক প্ৰতিপালন কৰিবলৈ দায়িত্বখন হাতত তুলিছিলোঁ। পিছে ইয়াক ৰেগিং বুলি ভাবি নল'ব, কাৰণ এই কাৰ্যবোৰ মাত্ৰ প্ৰেক্ষাগৃহত মনোৰঞ্জনৰ উন্মাদনা বৰ্তাই ৰাখিবলৈহে এই নিয়মবোৰ হাতত তুলিছিলোঁ। আৰু এইবিলাকৰ ভিতৰত আছিল, তুমি যদি ৰাজনৈতিক নেতা হয় ভাষণ কেনেকৈ দিবা। 2 নম্বৰ, তোমাক যদি আমাৰ মহাবিদ্যালয়ৰ এদিনৰ বাবে অধ্যাপক হয় তেতিয়া তুমি কি কৰিবা। 3 নম্বৰ, বাহুনা। 4 নম্বৰ, ইন্দিবুল ছবিৰ সংলাপ। 5 নম্বৰ, তোমাৰ প্ৰিয় ৰাজনৈতিক নেতাৰ ভাষণ। 6 নম্বৰ, তোমাক যদি কাৰোবাক প্ৰপ'জ কৰিব দিলে তুমি কি ক'বা, প্ৰপ'জ কৰিব লাগে আৰু। 5 নম্বৰ, নৃত্য। 6 নম্বৰ, অভিনয়। 7 নম্বৰ, মামাৰ ভাষণ। 6 নম্বৰ, চকলেট দিৱসৰ দুআষাৰ। 7 নম্বৰ, ঐনিতম। 8 বিহু নৃত্য আৰু 9 নম্বৰ, বিহুগীত। 10 নম্বৰ, মিমিক্ৰি, তোমাৰ প্ৰিয় অভিনেতা। 6 নম্বৰ আৰু ইত্যাদি ইত্যাদি আৰু বহুত আছিলে, সকলোবোৰ কোৱাটো সম্ভৱ নহয়, এইকাৰণে নক'লোঁ আৰু অৱশেষত সম্পূৰ্ণৰূপে আমাৰ শ্ৰেণী কক্ষটো প্ৰেক্ষাগৃহলৈ ৰূপান্তৰিত কৰা হৈছিলগৈ। এতিয়া মাত্ৰ কেৱল নৱাগতসকলক আদৰণি জনাবলৈ বাকী পৰি ৰৈছিল। এইটো পিছৰ পৰ্যায়লৈ হ'বগৈ, আপুনি যদি ভিডিঅ'টো চাই থাকে। এয়া দেখিছেই, আমাৰ অগ্ৰজসকলে অনুজসকলক আদৰণি জনাবলৈ একদম সুকল মাকল পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া আপোনালোকে লক্ষ্য কৰিব পাৰিছে পিছৰ
অৱশেষত সকলো নৱাগতাই প্ৰেক্ষাগৃহত সমাধিত হৈছিলগৈ। এতিয়া মাত্ৰ আমাৰ নৱাগত সাদৰণি অনুষ্ঠানটো দুৱাৰ মুকলি কৰিবলৈ বাকী আছিল। মানে আমাৰ বাতৃ পিতাম্বৰ দাদাই অৱশেষত মাতৃ পীতাম্বৰদেৱে অনুষ্ঠানটোৰ পাতনি মেলিলে আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক সন্মানীয় প্ৰবাদ শইকীয়া ছাৰক সভাপতিৰ আসনভাৰ সমৰ্পণ কৰা হয়। অনুষ্ঠানটোৰ আৰম্ভণিতে বিভাগীয় শিক্ষাগুৰুসকলক এখনি পোলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু ইয়াৰ লগতে আমাৰ বিভাগীয় ছাৰ আমাৰ প্ৰবাদ শইকীয়া ছাৰক অনুষ্ঠানটোৰ সভাপতি আসনভাৰ দিয়া হয়। আজিৰ এই নৱাগত আদৰণি সভাত নতুন সুখ অনুভৱ কৰিছোঁ, কাৰণ আজিৰ এই নৱাগত আদৰণি সভাত মোৰ এটি স্বৰচিত কবিতাৰে দুৱাৰ মুকলি কৰিব পায়। যদিও কবিতা আবৃত্তিত মোৰ নিম্ন পৰ্যায়ৰ। মাননীয় আজিৰ নৱাগত আদৰণি সভাত সভাপতি মহোদয় আৰু সন্মানীয় শিক্ষাগুৰু আৰু আজিৰ উদ্দেশ্য কৰি আয়োজন কৰা লৈ আমাৰ নৱাগতসকল আৰু মোৰ মৰমৰ দাদা বাইদেউসকল আৰু মোৰ সহপাঠীসকল, আজিৰ সেই বিশেষ দিনটো মোৰ স্বৰচিত কবিতাৰে সভাখনৰ দুৱাৰ মুকলি কৰিবলৈ লৈছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। কবিতাৰ নাম হৈছে নৱাগতা তোমাক স্বাগতম। আহা নৱাগতা স্বাগতম তোমাক, পাৰিছোই এউটীয়া শাসন সেই উদ্ভিদ বিজ্ঞান বিভাগৰ বুকুত। পুলিৰম সৌম্যই সেউজীয়াৰে বুকুতি আতুৰঙী কুকুমৰ সুগন্ধিৰে। কনিষ্ঠক চেনেহৰে ডাঙৰক সন্মানেৰে ভাল লগা সুবাসীৰে উপচাই তোলাম উদ্ভিদ বিজ্ঞান বিভাগৰ শ্যামলী তৰাক সেই হেকতাৰ ধূলেৰে। আহা নৱাগতা আহা, গুৰু ঈশ্বৰ সেই মিলন ভূমিলৈ তুমি সকলো মানুহ দুখ নকৰিবা। মেঘনাটক কেন্দ্ৰ বোৱাব পাৰে বিজুলী ঢেৰেকণিক ব্ৰহ্মৰূপী গুৰুৰ বাচ্যই। তুমি পলকতে জাপ যাব নিদিবাচোন নীলাজী বনৰ দৰে তোমাৰ সেই হৃদয়খনত। অসমীয়া ডেকাৰ কথা আছে নহয়, গুৰুৱে কৰে নিশ্চয় কমাৰৰ দৰে কমাৰে কলহৰ দৰে বাজ্যিক গুচি আচৰাই আচৰাই। নহ'লেনো কেনেকৈ হবা পূবত যে কুদেওৱা এই বেলিৰ দৰে। আকৌ কৈছোঁ তুমি দুই নয়নৰ পাকেৰে নৈ বব নিদিবাচোন নৱাগতা আকৌ স্বাগতম 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 নৱাগতা এউজীয়া বিভাগৰ কুকুমিত দৰালৈ। নমস্কাৰ। বৰ ধুনীয়া কবিতা আবৃত্তি কৰিছে। মই তিনিজন মিচিং কবি মোৰ সান্নিধ্যত মই পাইছিলোঁ। এজন জীৱন নৰ বুলি, তেখেত আমাৰ অগ্নিষ্ঠ আছিলে। নৱগাম বুলি তেখেত এতিয়া মাজুলী গ'ল, মানে কলেজৰ প্ৰিন্সিপাল জেঙাইমুখ সেই কবিতা লিখিছিলে। আৰু ডেনি গাম বুলি আমি পাইছোঁ মাজুলী সদনত বহি থাকোঁতে। আজি আমি দক্ষিণ পাইঙক পালোঁ। অসমীয়া ভাষাত বৰ ধুনীয়া কবিতা তেখেতলোকে লিখিছে।
আৰু অসমীয়া কবিতা আবৃত্তিত অলপমান নিজা মানে ভাষাৰ অকণমান চাপ থাকে বহুত ভাল লাগিল তেওঁৰ বাবে আৰু এটা সাজ কৰিম সভাখনত মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে নৱাগতাক উদ্দেশ্য কৰি কোৱাৰ লগতে পুৰণি ছাত্ৰ ছাত্ৰীসকলক উৎকৃষ্ট মানেৰে জীৱনটোক আগবঢ়াৰ উপদেশ দিলে। তাৰ বাবে ছাৰৰ ওচৰত আজি কৃতজ্ঞ। তাৰোপৰি উপাধ্যক্ষ মহোদয়ে জীৱনটোক ইংৰাজী কবিতাৰ মাজেৰে ডিপ এণ্ড চেলো জীৱনটোৰ অৱগত কৰোৱায়। আচলতে এইবাৰ আমাৰ গোটেই চিষ্টেমবিলাক খেলি মেলি হৈ গৈছে আচলতে আমাৰ এডমিশ্যন হয় গোটেই চিষ্টেমটো যিহেতু চেঞ্জ হৈ গ'ল যোনবিলাক এডমিশ্যন হয় আগষ্টত ফেচবুক হয় আমি কেতিয়াবা যোৱা বছৰত আমি জুনতে পাতিছিলোঁ জুনতে ফেচবুক ছ'চিয়েল পাতিছিলোঁ যোৱা বছৰ নহয় তাৰ আগৰ বছৰ পাতিছিলোঁ কিন্তু COVID-19 কাৰণে আমাৰ গোটেই চিষ্টেমবিলাক সলনি হৈ গ'ল আমি বহুত চেঞ্জ হৈ গ'ল সময়ৰ পিছত সময় অতিক্ৰম কৰাৰ পিছত আকস্মিক বক্তৃতাৰূপী মনোৰঞ্জনধৰ্মী অনুষ্ঠানটো আৰম্ভ কৰা হয়। সেই মনোৰঞ্জনধৰ্মী আকস্মিক বক্তৃতাৰ ভিতৰত আমাৰ নৱাগত সুৰজ কুমাৰৰ কাৰ্যকলাপ তথা প্ৰদৰ্শনতে অতিকৈ শলাগ ল'বলগীয়া আছিল। তেওঁৰ ভাগত পৰিছিল ছিনিয়ৰ ছোৱালীক প্ৰপ'জ কৰা। কিন্তু আচৰিত হ'বলগীয়া কথাটো এইটোৱে হ'ল যে লোকলৈ খোল পুতি থৈছিলোঁ কিন্তু নিজেই মৰি পুতিলোগৈ। আপুনি বুজা নাই মানে কথাটো হ'ল সেই যে প্ৰপ'জ কৰা কামবোৰ কেনেদৰে জুনিয়ৰজনক ছিনিয়ৰজনক প্ৰপ'জ কৰিবলৈ দিছিল ঠিক তেনেদৰে জুনিয়ৰজনে মোক প্ৰপ'জ কৰা। কিন্তু সেই ভিডিঅ'টো আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো নাই। তেতিয়াহ'লে কেনেকৈ প্ৰদৰ্শন কৰিম? আৰু উপস্থিত শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউসকল আৰু মোৰ মৰমৰ বন্ধুসকল আজি যিহেতু দাদাসকলে এই নৱাগত আদৰণি সভাৰ উপলক্ষে এটি বক্তৃতা হিচাপে এটি অনুষ্ঠান ৰাখিছে তাৰ আজি মই এটি বিষয় হিচাপে বাছিব খুজিছোঁ তোমাৰ নামটো ক'বা দেই অকমান আমি তাত বস্তুটা দিছোঁ কিন্তু জংকুও দিয়া কোনো যাতে ভালকৈ চিৰিয়াছলি নল'ব কথাটো বাই এজনীক আমি ভাল হ'বলৈ সুধিব লাগিব কিবা পষ্টত কিবা ব্যৱস্থা আছে কৰি নাই একো নাই দেখা নাই দেখোন
এটা সুন্দৰ পৰিৱেশনৰ মাজে প্ৰপ'জাল আৰম্ভ কৰা বেকগ্ৰাউণ্ড মিউজিক মোক প্ৰপ'জ কৰিবলৈ আগবঢ়াইছে তোমাৰ কাৰণে মই বাগিচা পৰা বিচাৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমাৰ সন্মানীয় শিক্ষাগুৰু প্ৰবাদ শইকীয়া ছাৰৰ মিমিক্ৰি কৰি দেখুৱাই নৱাগতা অম্লানে আৰু বিভিন্নজনৰ বিভিন্ন প্ৰদৰ্শন দাঙি ধৰিলে নিজস্বভাৱে তো আপোনালোকে চাব মোক কথাটো কৈছোঁ তেখেতে প্ৰিয় অভিনেতা মিমিক্ৰি কৰিবলৈ আহিছে কিন্তু তেখেতে কৈছে মহাবিদ্যালয় প্ৰভাত চাওক খুব ভাল পায় তেখেতে গতিকে তেওঁ মিমিক্ৰি কৰিব হ'ব আমি মানি লৈছোঁ কৰি আছোঁ ল্যাপটপ তো দেই ইমানক ক'ব লাগিছিলে কিন্তু কথাটো এনেকুৱা হৈছে অকণমান কামো কৰিছে মানে তাকে ক'ব লৈছোঁ বুজিছে নাই তাকে তোমালোক কাৰ্বহাইড্ৰেটটো পঢ়াবলৈ আছিলে ন কালি এনজাইমছৰ বিষয়ে কৈছিলোঁ আজি তাকে কাৰ্বহাইড্ৰেটটো পঢ়াম বুলি ভাবিছোঁ এনেই বুজি পোৱাত কিবা কষ্ট হৈছে নেকি তেতিয়াহ'লে আজি নালাগে দিয়া আজি তোমালোকৰ ৰেজিষ্টকে দিছোঁ আকৌ তেখেতলৈ হেৰি একেবাৰে অধ্যাপকৰ মিমিক্ৰি তুমি বেলেগ ডিপাৰ্টমেণ্টৰ কোনোবাকো আমাৰ ডিপাৰ্টমেণ্ট বুলি কথা নাই Anjali ma'am, good. তোমালোকে কালি কৰিব দিছিলোঁ নহয় কৈছা নাই কৈছা নাচাখিনি এইখিনি দেখুৱা আঁকি গ'ল তোমালোকে হোমৱৰ্ক কৰিব দিলে নকৰা যে কেলে মেমে গৰু একালে নহয় দেখা নাই কালি পাৰা বিষয়ে শিকাইছে আৰু ৰিপ্ৰডাকশ্যন তোমালোকে বুজাই পাওঁ অকণমান কৈ দিছোঁ
ৰ'ব কিমাননো আকস্মিক বক্তৃতাৰূপে মনোৰঞ্জন ধৰ্মীকে চাই থাকিম। ইয়াৰ মাজতে আমাৰ বাতৰি শংকৰ বুঢ়াগোহাঁইৰ কিছু গীতৰ কলি শুনি লওক। এটা আমাৰ দেৰি কিমানে নাজানা যদি নকবি মোক খং উঠিব। আৰু অনুষ্ঠানটোৰ একত নৱাগত সুৰজ কুমাৰ আৰু সংগীতা দত্তক বেষ্ট প্ৰেছ ছ'চিয়েল এৱাৰ্ডটো দিয়া হয়। আৰু একত সকলোৱে অম্যভাৱে মানে 3টা ছেমিষ্টাৰে সম্যভাৱে মিলি বিহু নীতিৰে বা বিহু গীতেৰে সামৰণি মৰা হয়। তো চাওক। আৰু আজিৰ এই ভিডিঅ'টোত ভৱেশ টাইট, বিশ্বজিৎ দাস, প্ৰজ্ঞান প্ৰতিম আৰু তপন পাইঙই আজিৰ এই ভিডিঅ'টো পৰিসমাপ্তি ঘটিল। ধন্যবাদ।